নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া সাজ-সজ্জা দেখি গম পাইছে চাগে স্কুললৈ বুলি ওলাই আছোঁ। এফালে মায়ে ভাত খাবলৈ চিঞৰি আছে। ভাবিলোঁ এয়া ব্লগটো ইয়াতে ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখাওঁ স্কুললৈ যাম, তাৰপাছত আহি কি কৰোঁ আজিৰ সবিশেষ। এতিয়া স্কুল আহি পালোঁ। এয়া অফিচতে বহি এতিয়া মোৰ বেগৰ পৰা যিহেতু এক্সাম চলি আছে কুৱেশ্যন পেপাৰ কলম মুঠতে মই প্ৰয়োজনীয়খিনি উলিয়াই লৈছোঁ আৰু তাকে অলপ ভিডিঅ' কৰি ৰাখি থৈছোঁ, আপোনালোককো দেখাইছোঁ। এইটো আমাৰ অফিচ ৰুমটো। এফালে চকীদাৰজন বহি আছে, এফালে এক্সামৰ শেষত একেবাৰে দেই 9টাৰ পৰা 11টালৈকে এক্সাম হ'ল। এতিয়া চাহ দিছে, বন আৰু গাখীৰ চাহ খাই লওঁ। তাৰপাছত এতিয়া ঘৰলৈ বুলি আহি আছোঁ দেই। অলপ আগত বৰষুণ দিছিলে, মানে এতিয়া ৰাস্তাটো অলপ তিতি আছে, চাইডে বোকা বোকাও হৈ আছে। বেছি দূৰ নহয় দেই, 5 মিনিটৰ বাট। এয়া নামঘৰটো অলপকৈ ওলাইছে, দেখিছে চাগে। ঘৰ পাবহি হ'ল আৰু এয়া চাওকচোন ৰুলেই এইফালে। আমাৰ কিন্তু ৰোৱা নাই দেই, মানে কঠীয়া ডাঙৰেই হোৱা নাই। এয়া এতিয়া ঘৰ পাই গ'লোহি, তাৰপাছত ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। তাৰপাছত এতিয়া দোকানলৈ বুলি আহিলোঁ দেই। চাহৰ লগত খাবলৈ বিস্কুট, মিমি, কুৰকুৰি এয়া লৈ লৈছোঁ, গাখীৰ পেকেট। দোকানৰ পৰা আহি পাই দেখিছোঁ আমাৰ ঘৰত আলহী 5জন বহি আছে। মা যিহেতু ঘৰত নাই, সেয়েহে বোলো তেওঁলোকক চাহ অলপ দিওঁ। সেয়া গাখীৰ চাহ বনাম ভাবিছিলোঁ, তেওঁলোকে নাখাওঁ বুলি কয়, লাল চাহ বনাই দিলোঁ। এয়া 5 কাপ বাকী লৈছোঁ। একাপত মই ভিডিঅ' কৰি থাকোঁতে বেছিকৈ দি পালোঁ, সেইকাৰণে প্লেটতে অলপ পৰি গ'ল দেই। আলহীয়ে বোলে এইফালে চেনিও নাখায়, সেইকাৰণে গুড় কেইপিচ কাটি ল'লোঁ, এইফালে বিস্কুট ইয়াৰে দি দিলোঁ। আলহীও গ'ল, এতিয়া 3 বাজিছে। ইহঁতিও আহিলে, ইহঁতক এতিয়া টিউশ্যন ক্লাছটো কৰি লৈছোঁ। তাৰপাছত এয়া পাপাই বজাৰৰ পৰা গাহৰি মাংস আনিলে। ৰাতিলৈহে যিহেতু বনাম, সেইকাৰণে ইয়াত গৰম পানী দি থৈ দিছোঁ। মানে কিছুমানে কুকাৰত দি পানী মানে হাফ বইল কৰি থওঁ, মই সেইটো কৰা নাই। পূৰা উতলা গৰম পানী দি ইয়াত এইখিনি এনেকৈ ৰাখি থৈ দিম আৰু সন্ধিয়া বনাম। এতিয়া এয়া অথনি কৈছিলোঁ যে গাহৰি মাংসখিনি বনাব লৈছোঁ। কুকাৰখন পাতি ইয়াত তেল গৰম হ'বলৈ দিছোঁ। তাৰপিছত কাটি ৰখা পিঁয়াজ কেইপিচ দি দিলোঁ। এতিয়া থেতেলিয়াই থোৱা ৰচুনখিনিও দি দিওঁ। অলপ ৰং অহালৈকে ভাজি লওঁ ধুনীয়াকৈ। এয়া পিঁয়াজ আৰু ৰচুনখিনি অলপ ৰঙচুৱা হ'ল। এতিয়া ইয়াত কাটি থোৱা বিলাহী দুটা দি দিছোঁ। এতিয়া এইখিনি লৰাই লৈছোঁ। তাৰপাছত এইফালে ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, এভৰিডে মছলা আৰু এইফালে মিট মছলা বাটি এটাত গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। ইয়াত পানী দি দিম। এনেকৈ দি ল'লে মানে মছলাখিনি দেৰি নাযায়, সেইকাৰণে মই এনেকৈয়ে দিওঁ। অলপ গৰম পানী দি দিছোঁ, এনেকৈ মিহলাই ল'লোঁ। এতিয়া আনফালে এয়া ধুনীয়াকৈ বিলাহীখিনিও সিজি গ'ল। এতিয়া মই অথনি গৰম পানী দি থৈছিলোঁ যে মাংস কেইপিচ ইয়াতে দি দিলোঁ। কিছুমানে পূৰা বইল কৰি লয়, মই বইল কৰি নলওঁ, এনেকৈ মানে গৰম পানী দি থৈ দিওঁ, উতলা গৰম পানী। এতিয়া মাংস কেইপিচ দি লৰাই ল'লোঁ। এয়া জোখ অনুযায়ী হালধীয়া চামুচ দিলোঁ। এতিয়া জোখ অনুযায়ী নিমখ দিলোঁ, গ্ৰেভি টাইপ বনাম। এতিয়া ইয়াতে আগতে কাটি ৰখা আলু কেইপিচ দি দিলোঁ। এতিয়া ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিছোঁ, লৰাই ভাজি আছোঁ। তাৰপাছত এয়া মিহলি কৰি ৰখা মছলাবোৰ দি দিলোঁ। এতিয়া ঢাকোনখন লগাই দিওঁ। 5-6 মিনিটমানৰ পাছত ঢাকোন খুলি পানি মাংস কেইপিচ আকৌ এনেকৈ এবাৰ লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ ইয়াৰ মাংসৰ তেলখিনি বিৰিঙি গৈছে।
এতিয়া ইয়াতে আকৌ মিহিকৈ কাটি ৰখা মান ধনিয়া পাত কেইখিলা দি দিছোঁ। তাৰপাছত ৰচুন আধা তেলত দিলোঁ। এতিয়া এনেকৈ অলপ আকৌ কেঁচাকৈ দিবলৈ থৈ দিছিলোঁ, সেয়াও দি দিলোঁ। ধুনীয়াকৈ মাংসৰ তেলখিনি বিৰিঙি অহা দেখি ইয়াত উতলাই ৰখা গৰম পানীকণ দি দিলোঁ। বহুত বেছি নাই দিয়া, মই 2 বাতি জোখৰহে দিছোঁ গ্ৰেভি টাইপ হ'বৰ কাৰণে। তাৰপাছত এতিয়া অলপ অলপকৈ উতলিছে, ইয়াত হুইচেল মাৰিব পৰাকৈ ঢাকোনখন ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া গেছটো পূৰা হাই ভলিউমত দি 4টামান চিটি অহালৈ ৰাখি দিলোঁ। এতিয়া 4টামান চিটি মৰাৰ পাছত ধুনীয়াকৈ আমাৰ ইয়াৰ পৰ্ক ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন আৰু জনাব কেনেকুৱা লাগে। এতিয়া আলহী আছে, ধুনীয়াকৈ সকলোবোৰ বাঢ়ি লওঁ। এয়া 4খন প্লেটত এনেকৈ ভাগ কৰি ল'লোঁ। আমি 4জনেহে খাম, মানে বাকী 3জনে ব্ৰইলাৰ খাব। টেঙা কাটি ল'লোঁ, এফালে আম আৰু বুট এনেকৈ চাটনি বনালোঁ, এফালে দালি বনাই থৈছিলোঁ মই। এয়া মায়ে এতিয়া বাঢ়ি আছে আলহীৰ বাবে। এতিয়া সকলোৰে বাবে দালি, মাংস, এফালে চাটনি, ভাত সকলোবোৰ এনেকৈ বাঢ়ি ল'লোঁ। এফালে নেমু কাটি ল'লোঁ, এফালে পানী। এতিয়া আলহীয়ে খাই আছে। ভাত খাই উঠাৰ পাছত এয়া দেখিছে নহয় আমাৰ লাকি, ইমান মৰম লগা চাওকচোন কুকুৰ পোৱালিটো। এয়া আলহীয়ে লৈ আহিছিলে লগত, তাকে অলপ লৈ আছোঁ। ইমান মৰম লগা চাওকচোন। বাৰু কমেণ্টত জনাব দেই আপোনালোকৰ ভাল লাগিছে নাই। এতিয়া 10 বাজি গ'ল, আলহীও গ'লগৈ। বাই বাই, শুভৰাত্ৰি।